মনৰে পৰালি দুহৈ মাৰ ঘেৰিতা পাৰে হৈ ভাদৰ পাছলিতে লগে পালোঁ টিপাম দেওশাল থানতে চুকা ফাৰে দেখতে কলম নৈ মনৰ নমস্কাৰ বন্ধুসকল, মই ঋতুৰাজ ভলিয়াছ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ফানুই ৰাজলৈ। আজি মই ভিডিঅ'টো এক বিশেষ ঠাইৰ পৰা আৰম্ভ কৰিছোঁ। প্ৰায় ৩-৪ মাহৰ আগতে ট্ৰেণ্ডিং প্লেচ বুলি ক'ব লাগিব। প্ৰায় ৩-৪ মাহৰ আগতে ফেচবুক, হোৱাটছআপ, ইনষ্টা চবতে ফালি থকা যিটো প্লেচ আছিলে সেইডোখৰ জেগালৈ আহিছোঁ। ট্ৰেণ্ডিং প্লেচ বৰ্তমানো ট্ৰেণ্ডিং হৈ আছেই। তো আপোনালোকে ভাবক, জাজ কৰক কোনডোখৰ জেগাত আছোঁ। মই কৈ আছোঁ আপোনালোকক। তো অৱশ্যে মোৰ থাম্বনেইলটো চাই আপোনালোকে গম পাব আমি ক'ত আছোঁ। তথাপি কৈছোঁ, আমি আজি আহিছোঁ টিপামলৈ। টিপাম দেৱালী হিললৈ নাহৰকটীয়া অৱস্থিত টিপাম পৰা প্ৰায় 4:10মান বজাত ওলাই আহিলোঁ। 90 কিলোমিটাৰমান হ'ব, প্ৰায় 2-3 ঘণ্টা লাগিছে। 2-3 ঘণ্টাৰ পৰা আমি প্ৰথম উপস্থিত হৈছোঁ সেই টিপামত। তো অহাডোখৰ তেনেকৈ ভিডিঅ' কৰি নেদেখালোঁ। তো মাত্ৰ ইয়াত টিপামত কি আছে, কেনেকৈ টিপাম হ'ল দেখাই যাম। তো ভিডিঅ'টো মোৰ লগত চাই থাকিব। তো বলক ভিডিঅ'টো মই মূল গেট পাইছোঁ। ইয়াৰ পৰা যাব লাগিব অলপ দূৰ। তাৰ পৰা সোমাই আহিলোঁ। সোমাই গৈ এতিয়া গৈ আছোঁ টিপামলৈ। টিপামলৈ মানে আগত আছে, এইডোখৰ অলপ খোজকাঢ়ি যাব। এইডোখৰতে আমি বাইক চাইকবিলাক ৰখাই ল'লোঁ। তো ইয়াৰ পৰা অলপ খোজকাঢ়ি যাম। তো কেনেকুৱা লাগে আপোনালোকক দেখাম বলক। টিপাম বুলি ক'লে মানে বিশেষকৈ এই পাহাৰেই আছে আৰু পাহাৰৰ ওখ ষ্টেপকেইটা আছে, সেইকেইটাই আৰু বিশেষ আমি পোৱাগৈ নাই বাৰু। এইফালে আহি গৈ আছোঁ খোজকাঢ়ি, আৰু ষ্টেপখিনি পোৱাগৈ নাই, আৰু অলপ যাব লাগিব। তাৰপিছতে আমি ষ্টেপখিনি পাম। এইডোখৰ বেছি ভাল লাগিব, এইডোখৰ ভাল লগা। তো দেখাই আছোঁ মই বলক। ফাইনেলি আমি পালোঁ টিপাম। চিৰিকেইটাৰ মাজেৰে যাব লাগিব। টিপামৰ মেইন চিৰিকেইটাৰ ওপৰেদি যাব লাগিব। তো প্ৰায় 750টামান চিৰি আছে। চিৰিকেইটা বগাই যাব লাগিব। এই চিৰিকেইটা বগাই যোৱাৰ পিছত আমি ওপৰত পামগৈ, থান পামগৈ। তো বলক গৈ আছোঁ। ফাইনেলি উই আৰ ইন টিপাম। আমি টিপাম পালোহি। স্বৰ্গদেউ চুকাফা প্ৰথম অসমলৈ আহি এই টিপাম স্থানতে প্ৰথম ৰাজধানী পাতিছিলে। প্ৰথম ৰাজধানী মানে অস্থায়ীভাৱে তেওঁ ৰাজধানী পাতিছিলে। তাৰপিছতে আমাৰ চৰাইদেউ ৰাজধানী পাতে স্থায়ীভাৱে। এয়া অস্থায়ী ৰাজধানী টিপাম। প্ৰথম ৰাজধানী আপোনালোকৰ ইয়াতে কথা এটা কওঁ, যদি আপোনালোকে সেউজীয়া ভাল পায়, সেউজীয়াৰ মাজত থাকি ভাল পায়, তেন্তে টিপামলৈ আহক। টিপামত এটা দিন স্পেণ্ড কৰক। তেতিয়া অনুভৱ কৰিব সেউজীয়াবিলাকৰ ভাল লগা কি, সেউজীয়াবিলাকৰ যিটো বতাহ, সেইটো তাৰ আমেজটো আপোনালোকে লাভ কৰিব পাৰিব। যদি আপোনালোকে যদি সেউজীয়াবিলাক ভাল পায়, তেন্তে টিপামলৈ আহক। এটা দিন সেউজীয়াৰ মাজত আপোনালোকে নিজকে বিলীন কৰক। আপোনালোকে দেখা পাইছে টিপামখন যথেষ্ট ওখ আৰু সমতল। সেই হেতুকে স্বৰ্গদেউ চাওলুং চুকাফাই টিপামখনক টিপাম নাম দিছিলে। টি মানে ঠাই, আৰু পাম মানে ওখ। টিপামৰ লগত আৰু এটা বুৰঞ্জী জড়িত হৈ আছে, সেইটো আপোনালোকক কওঁ। আমাৰ অসম দিৱস কেনেকৈ হ'ল। স্বৰ্গদেউ চাওলুং চুকাফা যেতিয়া 1228 চনত টিপামলৈ আহিছিল, তেতিয়া প্ৰথম দিনাখন এই টিপামত ভৰি দিছিল, অৰ্থাৎ 2 ডিচেম্বৰ তাৰিখ। সেই 2 ডিচেম্বৰ তাৰিখটোতে অসম দিৱস বা চুকাফা দিৱস হিচাপে পালন কৰা হয়। আৰু
পালোহি আমি ওপৰত থান পালোহি তো এইডোখৰত কি আছে দেখাব পৰা হওক তো এখন বুঢ়ীডিং নৈ নৈৰ ওপৰত এইফালে এখন বুঢ়ীডিং নৈ এখন এইফালে বৈ গৈছে তাৰ ওপৰতে থানটো আছে তাৰ টিপাম থান তাৰপৰা এইফালে আছে দিহিং পাটকাই সৌৱাত দেখি চাবগৈ এইডোখৰ দিহিং পাটকাই আমাৰ স্বৰ্গদেউ চাওলুং চুকাফা এইফালে এতিয়া আপোনালোকে বৰ্তমান যিখন থান দেখিছে এইখন থানতে স্বৰ্গদেউ চাওলুং চুকাফাই তেওঁ নিজৰ বগা ঘোঁৰাটো বলি দিছে সুন্দৰ পৰিৱেশ মই আগতে কৈছোঁ যদি আপোনালোকে সেউজীয়া ভাল পায় তেন্তে টিপামলৈ আহক এটা দিন সেউজীয়াৰ মাজত নিজকে বিলীন কৰক নে কি ভাবি বুলি কেনেকুৱা লাগিছে ভাল লাগিছে ধুনীয়া জেগা আৰু ইয়াৰ মেইন মানে ইয়াৰ ষ্টেপকেইটাই উঠি আহোঁতেতো যিটো মানে ফিল হয় খুব সুন্দৰ যেতিয়া দুয়োকে সেউজীয়া থাকে আহি যিমান কষ্ট হ'লেও ভাল লাগিব দিয়ক বতাহবিলাক ভাল তো ইয়াত বেছি টাইম নাথাকোঁ আমি ওলাই যাব লাগিব তো ঘৰো যথেষ্ট দূৰ আছে প্ৰায় 90 কিলোমিটাৰ আকৌ বাইক লৈ যাবগৈ লাগিব আপোনালোকে দেখিছে সেই তলৰ সেইটো চিৰিটো গৈ আছে এইটো আমি সেইটো ফালে ঘৰলৈ যাবগৈ লাগিব এতিয়া ওপৰত আছোঁ এইবিলাক মানুহবিলাক গৈ আছে তো ওপৰত আপোনালোক দেখালোঁ কেনেকুৱা পালে জনাব তো এতিয়া আমি তললৈ নামি যাওঁ মিঠা মিঠা কথাৰে মন ভুলালি লাহে লাহে আহি মোৰ আপোন হলি সপোনৰ গাৰেঙত আছ যে উমলি তই নহ'লে আজি সময়ৰ ভিতৰত টিপামখন দেখালোঁ আপোনালোকক ভালকৈ হয়তো দেখাব নোৱাৰিলোঁ চাগে তথাপিও যিমান বাৰু চেষ্টা কৰিলোঁ ভালদৰে দেখাবলৈ তো কেনেকুৱা পালে আপোনালোকে চাই জনাব তো বন্ধুসকল এয়া ওপৰৰ পৰা নামি আহিলোঁ যথেষ্ট ভাগৰ লাগিলে এই ওপৰৰ এতিয়া চিট আহিছে তাৰ পৰা নামি আহিলোঁ ইয়াতে ভিডিঅ'টো শেষ কৰোঁ বুলি ভাবিছোঁ তো আপোনালোকে কেনেকুৱা পালে চাই জনাব যদি এই ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব তো আজিলৈ বাই বাই